হেল্ল' এভৰিৱান, যিসকলে মোৰ আগৰ ভিডিঅ'কেইটা চাইছে তেওঁলোকে নিশ্চয় হয়তো গম পাইছে যে আমাৰ কলেজত ভাৰ্চিটি উইক হৈছে 1 ফেব্ৰুৱাৰীৰ পৰা। জগন্নাথ বৰুৱা মহাবিদ্যালয় যিহেতু বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছে, সেয়েহে এইবাৰ প্ৰথম জংকাৰ নামেৰে বিশ্ববিদ্যালয় সপ্তাহ উদযাপন কৰা হৈছে। বিয়ানাম দিহানামৰ পৰা আদি কৰি ৰন্ধন প্ৰতিযোগিতালৈকে সকলো ধৰণৰ প্ৰতিযোগিতাই হৈছে। এই বিয়ানামৰ দলটি যে দেখিছে, এয়া আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ, আৰু এই দলটি এইবাৰ বিয়ানাম প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিলে। তাৰপাছত আমি আহিলোঁ চাবলৈ ছোৱালীৰ ফুটবল প্ৰতিযোগিতা। তাৰপাছত এয়া চাই পেলাই আমি আকৌ চাবলৈ গ'লোঁ দিহানাম প্ৰতিযোগিতা। দিহানাম ষ্টাৰ্ট হৈছিলেই, আৰু এই দলটি হৈছে আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ। এই দলটিয়ে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ল। তাৰপাছতে আমি চাহ খাবলৈ বুলি ওলাই আহিলোঁ, অনামিকা আৰু মই। আজি দুইজনী অনামিকা একেলগে। তাৰপাছতে চাহ খাই আহি পেলাই আকৌ দেখিলোঁ খোল বাদন হৈ আছে। আছিলে ইমানেই,